আজি হৈছে পবিত্ৰ জন্মাষ্টমী। ত্ৰিধাৰা দ্য থ্ৰী ছিষ্টাৰ্ছৰ জন্মাষ্টমী স্পেচিয়েল ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে জন্মাষ্টমীৰ বহুত বহুত শুভকামনা জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জন্মাষ্টমী পূজা যিহেতু ৰাতি কৰা হয়, গতিকে পূজাৰ কিছু সৰু সুৰা লাগতিয়াল বস্তু কিনিবলৈ আমি ৰাতিপুৱা অলপ বজাৰলৈ আহিছোঁ। আপোনালোককো অলপ দেখুৱাই আছোঁ জন্মাষ্টমী বুলি বজাৰত কি কি ওলাইছে। এনেকুৱা পূজা পাৰ্বণৰ সময়ত গুৱাহাটীৰ পূজাৰ বজাৰবোৰত পূজাৰ সামগ্ৰী কিনাৰ লগতে বস্তুবোৰ চাইও ভাল লাগে। আৰু আমি আনিলোঁ বজাৰৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ মৃন্ময় মূৰ্তি এটি, ময়ূৰৰ পাখি দুখিলা, দুডাল মালা আনিছোঁ, সৰুকৈ নাৰিকলৰ সৈতে বৰ মৰম লগা এটি সৰু ঘট আৰু শ্ৰীকৃষ্ণৰ মূৰত পিন্ধাবলৈ এটি কণমানি মুকুট। যিহেতু বা আৰু মই বস্তুখিনি মিলি কিনিছোঁ, ইয়াৰে কেইপদমান বস্তু বাৰো হয়, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আমি তিনিওজনীয়ে আজি কেনেকৈ নিজৰ নিজৰ ঠাইত জন্মাষ্টমী চেলিব্ৰেট কৰোঁ। আজি কৃষ্ণ জন্মাষ্টমী হয় আৰু জন্মাষ্টমীৰ দিনা সাধাৰণতে ব্ৰতত থাকি ৰাতিলৈ পূজাভাগ আগবঢ়োৱা হয় আৰু সেয়েহে ময়ো আজি ব্ৰতত আছোঁ আৰু ভাবিছোঁ মই আবেলিলৈকে মোৰ ল'ৰাটোক কৃষ্ণ সজাম। কাপোৰযোৰ তাৰ আছিলেই, বাকী যিখিনি বস্তু মই সেইখিনি নিজেই ঘৰতে বনাইছোঁ, আপোনালোকক দেখুৱাইছোঁ বাৰু। আপোনালোকক দেখুৱাই দিম মই কেনেকৈ বনালোঁ এইখিনি। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। আজি মই মোৰ ঘৰত কৃষ্ণ জন্মাষ্টমী পূজাৰ কেনেদৰে যোগাৰ কৰিলোঁ সেয়া আপোনালোকক দেখাওঁ। আজি শৰাইখনত মই 7 বিধকৈ ফল দিছোঁ আৰু লগতে ৰাতিপুৱাই বুট মগু তিয়াই থৈছিলোঁ আৰু এইফালে ভোগত দিবৰ কাৰণে মিঠাই আৰু এয়া ফুল পূজাৰ কাৰণে আৰু ফাকুখিনি আগৰে হয়। এতিয়া অলপ ভোগৰ যোগাৰ কৰিবলৈ মই পাকঘৰলৈ যাওঁ। পূজাৰ ভোগ বনোৱাৰ আগত এনেদৰে মই গেছৰ চোলাকেইটা অলপ চফা কৰি ল'লোঁ। পূজাৰ ভোগ হিচাপে প্ৰথমে মই পায়স অলপ বনাইছোঁ আৰু এইখিনি একদম চিম্পল পদ্ধতিৰে বনাইছোঁ, যেনেকৈ সকলোৱে বনায় তেনেকৈ বনাইছোঁ। আৰু লগতে কেইখনমান মালপোৱা বনালোঁ। এইখিনি মই আটা আৰু চেনিৰ মিক্স কৰি বনাইছোঁ। এতিয়া দুপৰীয়া হ'ল আৰু মই ভোগৰ বাবে অলপ যোগাৰ কৰিব লৈছোঁ। প্ৰথমতেই মই বনাইছোঁ কেইটামান গোলাপ জামুন আৰু তাৰপিছতে মই বনাইছোঁ অলপ পায়স আৰু এইকেইটা মই নাজানো ভালকৈ নামটো, ভিতৰত নাৰিকল দিয়ে কিন্তু মই চুজি দিছোঁ আৰু অলপ বনাইছোঁ পঞ্চামৃত। পায়স বনাব লৈছোঁ ময়ো। যিহেতু ৰেণ্টত মই অকলে থাকোঁ, জন্মাষ্টমী বুলি ভোগৰ বাবে বেছি একো কৰা নাই, অকল পায়স অকণমানকে বনাব লৈছোঁ। পূজাৰ আৰম্ভণিতে কৃষ্ণৰ মৃন্ময় মূৰ্তিক মই গাখীৰ পানীৰে গা ধুৱালোঁ। ইয়াৰ পিছতে পিন্ধালোঁ মালা আৰু মুকুট। যিহেতু ময়ূৰৰ পাখি অবিহনে ভগৱান কৃষ্ণ আধৰুৱা হয়, গতিকে শেষত ময়ূৰৰ পাখি পিন্ধাই মই মোৰ কৃষ্ণৰ মূৰ্তিটো পূজাৰ বাবে এনেদৰে সজাই তুলিছোঁ।
জন্মাষ্টমী উৎসৱটি হ'ল অশুভক বিনাশ কৰি শুভ শক্তিক প্ৰতিষ্ঠা কৰাৰ উৎসৱ। ৫,০০০ বছৰ আগতে শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ দৈৱকী আৰু বাসুদেৱৰ অষ্টমটি সন্তানৰূপে জন্ম হয় আৰু তেতিয়াৰ পৰাই ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত এই কৃষ্ণ জন্মাষ্টমী উৎসৱটি পালন কৰি অহা হৈছে। আৰু এই বছৰ ৩০ আগষ্ট সোমবাৰে অষ্টমী তিথিত ৰাতিপুৱা ৬:৩৯ পৰাই জন্মাষ্টমীৰ লগ্ন আৰম্ভ হৈছে। আমাৰ অসমত বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমীৰ দিনা ৰাতি 10মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা ৰাগ গাই আনন্দত মতলীয়া হয় আৰু ৰাতি 12 বজাৰ লগে লগে শ্ৰীকৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে আৰু এই নাম প্ৰসংগ একেবাৰে ৰাতিপুৱালৈ চলি থাকে। পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমীত নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰ পৰাই চলি আহিছে। এনেদৰেই যুগে যুগে এই অষ্টমী তিথিত জন্মাষ্টমী উৎসৱটি পালন কৰি অহা হৈছে। যিহেতু নামিলে এতিয়া মই শৰাইখন পাতোঁ আৰু শৰাইখন পাতোঁতে এনেদৰে মই প্ৰসাদখিনি 5 ভাগ কৰি ল'লোঁ আৰু পাঁচোটা ভাগতে ফল মূলখিনি এনেদৰে সজাই দিলোঁ। ভগৱানৰ সন্মুখত 2খন শৰাই পতা হয়, এইখন মেইন শৰাই হয় আৰু ঠিক এনেধৰণেই সজাই আৰু এখন শৰাই আগবঢ়োৱা হয়। অষ্টমী তিথিত যিহেতুকে নাৰিকলৰ ব্যৱহাৰ নকৰে, গতিকে আজিৰ শৰাইত ময়ো নাৰিকলৰ ব্যৱহাৰ কৰা নাই আৰু এনেদৰে শৰাই আৰু ভোগ সন্মুখত পাতি দিলোঁ। এতিয়া পূজা আৰম্ভ কৰোঁ। আপোনালোক বহুতে জানেই চাগে যে ভগৱান কৃষ্ণ ফুলৰ লগতে তুলসী পাতো যচা হয়, যিহেতু কৃষ্ণৰ পূজা তুলসী পাত অবিহনে আধৰুৱা হয়। এনেদৰে শেষত মই শৰাইখন ভাঙি মই মোৰ কৃষ্ণ জন্মাষ্টমীৰ পূজাখন শেষ কৰিলোঁ। মানা যায় যে কৃষ্ণ জন্মাষ্টমীৰ দিনা জোলা জ্বলোৱাটো শুভ আৰু নিজৰ পৰা যিমানখিনি পাৰোঁ এটা শুদ্ধ মন লৈ ভগৱানৰ ওচৰত সেৱা আগবঢ়ালোঁ। আৰু এয়া মই মোৰ ল'ৰাটোক কৃষ্ণ সজালোঁ আৰু সি খুব ভাল পাইছে কৃষ্ণ হৈ।